হেল্ল' বন্ধুসকল, যোনসকল ব্যক্তিয়ে মাছ ধৰি ভাল পায় তেওঁলোকৰ কাৰণে ভাল খবৰ। মই আজি শিৱসাগৰত উপস্থিত হৈছোহি। শিৱসাগৰ পহুগড় ইয়াত কিহৰ পৰা উপস্থিত হৈছে সেইটো কৈ দিম। ইয়াত মাছ ধৰা কম্পিটিশ্যন হ'ব। এইটো দেখিছে, সাতাইছ আগষ্ট 2023 দেওবাৰ পৰিব সেইদিনা। এইটো চাই লওক ডিটেইলছ ফটোখন দেখিছে। এণ্টিফিছটো চাই ল'ব। $2500 টকা জইণ্ট ফিজ আৰু প্ৰাইজ হৈছে ফাৰ্ষ্ট প্ৰাইজ 4 লাখ টকা। চাই লওক আৰু তলত মোবাইল নাম্বাৰ দিয়া আছে। যিসকল ব্যক্তিয়ে আগতীয়াকৈ বুকিং কৰিব বিচাৰিছে তেওঁলোকে কৰিব পাৰে। আৰু মই কমিটি মানুহৰ লগতো কথা পাতিম। যোনবিলাক ৰুল ৰেগুলেশ্যন আছে সেই সকলোখিনি কমিটি মানুহে ক'ব। আৰু যোনটো পুখুৰীত কম্পিটিশ্যন হ'ব সেইটো পুখুৰী আছে এইটো পহুগড়, শিৱসাগৰৰ এটা বিখ্যাত পহুগড়। এইটো আগৰ ৰজা দিনৰ আছিলে এইটো পহুগড়। এইটো চাই লওক, বহুত ডাঙৰ হয় এইটো। ইয়াৰ নীতি নিয়ম, যেনে কি মাছ ধৰিব লাগিব, কেইটা বৰশী দিব ইউজ কৰিবলৈ, তেওঁলোকে চব কৈ দিব। হেল্ল' বন্ধুসকল, আপোনালোকে দেখিছে ইয়াতে কম্পিটিশ্যনটো আৰম্ভ হ'ব। কিমান ডাঙৰ এৰিয়া দেখিছে। আৰু সকলো ৰাইজলৈ এটা গুহাৰি, যোনবিলাক এংলাৰ্ছ আছে তেওঁলোকে জইন কৰিব। আমি এতিয়া যোনজন কমিটি ছেক্ৰেটেৰী আমি তেওঁলোকৰ এতিয়া কথা পাতিম। ইয়াৰ যোনবিলাক ৰুল ৰেগুলেশ্যন আছে, কেনেকুৱা কি হ'ব, কেইটা বৰশী ইউজ কৰিব পাৰিব এজন এংলাৰে, আৰু লগত কেইজন হেল্পাৰ, সেই ডিটেইলছ আপোনালোকক দাদাই কৈ দিব। দাদা আপোনাৰ নামটো কৈ দিব। ভাস্কৰ সন্দিকৈ। এনেই ইয়াৰ আপুনি যোনটো অৰ্গেনাইজ কৰিছে, আমি ধৰি লওক এবাৰ উজনিত এবাৰ প্ৰথম শুনিছোঁ। এতিয়া বিশেষকৈ আমাৰো ভাল লাগিছে শুনি পেলাই যে উজনিত এখন ফিচিং কম্পিটিশ্যন পাতিছে। এতিয়া আপুনি ইয়াৰ ডিটেইলছবিলাক ক'ব, যেনে এংলাৰ্ছবিলাকে বৰশী কেইটা ইউজ কৰিব পাৰিব, ধৰি লওক আপোনাৰ যোনজন মেইন এংলাৰ আহিব তেখেতৰ লগত কেইজন হেল্পাৰ আহিব পাৰিব, ডিটেইলছটো কৈ দিব আপুনি এবাৰ। প্ৰথম কথাটো হৈছে মোৰ বহু প্ৰচেষ্টাৰ শেষত আজি এই প্ৰগ্ৰেমটোত আগবাঢ়িছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৱে মই সহযোগিতা পাম বুলি। আৰু অসমৰ যিমানখিনি এংলাৰ্ছ আছে, অসমৰ এংলাৰ্ছ বুলিয়ে নহয়, অসমৰ বাহিৰৰ যথেষ্ট এংলাৰ্ছে মোৰ লগত কণ্টেক্ট কৰি আছে। তেওঁলোকেও বুকিং কৰিব বিচাৰিছে। মোৰ খুব আশা আছিল এনেকুৱা এটা প্ৰগ্ৰেম পতা আগৰ পৰাই। সেইকাৰণে মই বহুত প্ৰচেষ্টা কৰিছিলোঁ। আৰু এতিয়া খুব কম সময় আছে। এই কম সময়ৰ ভিতৰতে এতিয়া আৰু 27 তাৰিখলৈ মাত্ৰ 25-26টা দিন বাকী। আৰু মই সকলোকে অনুৰোধ জনাইছোঁ, আহক। এনেকুৱা এটা ইভেণ্টছ আমাৰ উজনিৰ ফালে কাহানি হোৱা নাই, আৰু এই উজনিৰ ফালে কাহানি হোৱা নাই। সেইকাৰণে মই আশা কৰিছোঁ যাতে ভৱিষ্যতে অনাগত দিনলৈও যাতে এনেকুৱা ধৰণৰ প্ৰগ্ৰেম আমি পাতি যাব পাৰোঁ। যিহেতু পহুগড় একচুৱেলি আমাৰ আহোম ৰাজত্ব দিনৰ এটা কীৰ্তিচিহ্ন, যিটো এই পুখুৰী নিৰ্মাণ কৰিছিল আহোম স্বৰ্গদেউসকলে। আপোনাৰ আজিও হিষ্ট্ৰীত উল্লেখ আছে যে পহুগড় হৈছে আপোনাৰ এছিয়াৰ এখন প্ৰথম চিৰিয়াখানা হিচাপে, আৰু এই চিৰিয়াখানা হিচাপে এখন উল্লেখ কৰা হৈছে। আৰু বৰ্তমান ইয়াতে আমি ফিছ ফাৰ্মিং কৰি আছোঁ। প্ৰায় বহু বছৰ ধৰি ফিচাৰিজ ডিপাৰ্টমেণ্টৰ পৰা ইয়াত আমি ফিছ ফাৰ্মিং কৰি আছোঁ। আৰু সেইকাৰণে ভাবিলোঁ যে ইয়াতে এংলিং স্পৰ্টছটো একচুৱেলি ইণ্টাৰনেশ্যনেলত বাহিৰৰ দেশসমূহত যথেষ্ট বিখ্যাত। আৰু বাহিৰৰ দেশসমূহ বুলিয়ে নহয়, একচুৱেলি আমাৰ দাঁতি কাষৰীয়া যিখিনি নেইবাৰ ষ্টেট আছে, নাগালেণ্ড, মেঘালয়, অৰুণাচল, আপোনাৰ মিজোৰাম, ত্ৰিপুৰা, সেইসমূহ ৰাজ্যত যথেষ্ট প্ৰচলিত আৰু যথেষ্ট এংলাৰ আছে। আৰু সেইকাৰণে আমাৰ উজনিতো যথেষ্ট এংলাৰ আছে, কিন্তু এই এংলাৰসকলে দূৰলৈ যাবলগীয়া হয়। মই বিচাৰিছোঁ যে আমাৰ ইয়াতো এনেকুৱা এটা কম্পিটিশ্যন হওক, আৰু সকলো ৰাইজ আহক ইয়ালৈ। আৰু খুব মোৰ ফালৰ পৰা মষ্ট ৱেলকাম। আৰু ইয়াতে কম্পিটিশ্যনবিলাকৰ নৰ্মছটো মই কমপ্লিট এডভাৰটাইজিং কৰাই হৈছে।
নৰ্মছবিলাক এনেকুৱা হ'ব, ধৰি লওক এজন এংলাৰে এডাল ৰড ইউজ কৰিব পাৰিব। তাত আপোনালোকে ফ্ৰী ষ্টাইল ফিচিং হ'ব, কিন্তু তাত আপুনি হুক কেইটা লগাই, যিটো কয় কাঁইট, হুক কেইটা লগাই সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। আচ্ছা, ইয়াত কোনো মানে হেৰি নাই, কোনো বাধা নাই। আৰু আপোনাৰ টোপ আপোনালোকে কি ধৰণে স্কিল লেভেলত আপোনালোকে বনাই আনিব, কাৰণ কমপ্লিট ক্ৰাপ ফিচিং হয়, তো আপোনালোকে তেনেকেই কৰিব পাৰিব। খালি আগতীয়াকৈ দানাটো ইয়াত ইউজ কৰিবলৈ দিয়া নহ'ব। আচ্ছা আচ্ছা, দানাটো বহুসকল এংলাৰে কি কৰে, বাহিৰত মই দেখিছোঁ দানা ইউজ কৰে, দানা হেৰি পেলাই লৈ পিনি এংলিং কৰে। একচুৱেলি মই এদিনৰ কাৰ্যসূচীটোত ইয়াত আমি ফিছ ফাৰ্মিং কৰোঁ, যিহেতু আমি ফাৰ্মিং কৰা এইটো ফিচাৰী, তো ইয়াত আপোনাক বিভিন্ন ধৰণৰ কেমিকেল ইউজ কৰিব পাৰে। সেই কেমিকেলটো ইউজ কৰিলে মোৰ পাছলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ মই। সেইটো কাৰণে মই ইয়াত দানাটো মাৰিবলৈ নিদিওঁ, বাকী ফিচিং কৰিব পাৰিব। আৰু তেওঁলোকৰ 22 তাৰিখলৈ মই অনলাইনটো বুকিং ৰাখিছোঁ, মানে অপেনিং ৰাখিছোঁ। 22 তাৰিখৰ পাছত মই ক্ল'জ কৰিম। 22 তাৰিখৰ আগলৈকে টিকেটসমূহ যাতে আপোনালোকে সংগ্ৰহ কৰে। আৰু লগতে আপোনালোকে এজন হেল্পাৰ আনিব পাৰিব। বৰ বিশেষ ইয়াত ভিৰ হ'লেও অলপ প্ৰব্লেম হ'ব, যিহেতু ষ্ট্ৰিক্টলি ওপৰৰ পৰা জেগা হিচাপে ইয়াত হেৰি কৰিছে। হয়, ইমান ভিৰ হোৱাটো পাৰ্মিশ্যনটো নাই। তথাপিতো ওচৰ পাজৰ দৰ্শক 2-এজনটোতো আহিবই, তেওঁলোককতো বৰ বিশেষ মানা কৰিব নোৱাৰিম। হ'লেও পৰাপক্ষত আপোনালোকে বেছি লগত মানুহ লৈ নাহিব। পাৰ্টিচিপেণ্ট কেইজনক অনুৰোধ বিনম্ৰ। এনেই মাছৰ ভিতৰত ধৰি লওক কি মাছ ধৰিব লাগিব? অকল খালি কাৰ্প মাছ ধৰিলে হ'ল? অকল কাৰ্প মাছ বুলিয়েই নহয়, ইয়াত পানীত এতিয়া একচুৱেলি বেছিভাগ আমাৰ ক্ৰাপ মাছেই আছে, আৰু তাৰ উপৰিঞ্চি 2-এটা আপোনাৰ কেট ফিছো আছে, স্নেক হেডো আছে, স্নেক হেড আৰু কেট ফিছ আছে। তো সেইখিনি আপোনাৰ কাৰ ভাগ্যত এতিয়া পানীত এতিয়া কোনে কেনেকৈ উঠাব সেইটো মইতো নাজানো, কিন্তু পৰাপক্ষত ইয়াত বেছিভাগ মানে 80+% আপোনাৰ ক্ৰাপ ফিচিঙেই হ'ব। আচ্ছা, ইয়াত মানে পাৰ্টিকুলাৰ কোনো এটা মাছৰ ওপৰত কম্পিটিশ্যনটো নহয়, অল মাছ মানে এতিয়া সকলো ধৰণৰ ইয়াত মাছ আছে। যেনে ক'লো যে শ'ল মাছ, শাল মাছ হওক, বৰালি মাছ হওক, মানে যিকোনো মানে মাছ ধৰিলে হ'ল, খালি ডাঙৰ মাছ হ'লে হ'ল। বিগ ফিচিং। এতিয়া তাতে এটা কথা আছে, মই 10 ইঞ্চিৰ তলৰ মাছ মই ৱেটত নলওঁ। আচ্ছা, একচেপ্ট নকৰোঁ। 10 ইঞ্চিৰ ওপৰৰ পৰাহে মই ৱেটটো কৰিম। আৰু 10 ইঞ্চি তলৰ মাছখিনি ধৰাৰ লগে লগে যাতে তেওঁলোকে এৰি দিয়ে। আৰু যদি বেছি এৰিব পৰা সুবিধা নাথাকে, বেছি যদি জখম হয়, তেতিয়া এৰিব পৰা সুবিধা নাথাকিলে সেইটো যাতে আমাৰ কমিটিৰ ভলণ্টিয়াৰ থাকিব, তেওঁলোক ওচৰে পাজৰে থাকিব, তেওঁলোকক চমজাই দিলেই হ'ব। ঠিকে আছে, আপোনালোকে চবেই শুনিছে কম্পিটিশ্যনটো, ইয়াৰ ৰুল আৰু ৰেগুলেশ্যনবিলাক কেনেকুৱা হয়। ইয়াত কোনো পাৰ্টিকুলাৰ এটা মাছৰ ওপৰত নহয় কম্পিটিশ্যনটো, যিকোনো মাছ ধৰিব পাৰিব, খালি ডাঙৰ মাছ হ'লে হ'ল। আৰু দাদাই কোৱা মতে 10 ইঞ্চি তলৰ মাছ একচেপ্ট কৰা নহ'ব। গতিকে ৰাইজসকল, সকলোকে এটা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যোনবিলাক এংলাৰ আছে তেওঁলোকে যাতে জইন কৰি পেলাই উজনি অসমৰ যোনটো কাৰ্যসূচী ফিচিং কম্পিটিশ্যনৰ, সেইটো যাতে সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। গতিকে বন্ধুসকল, আপোনালোকে দেখিছে যিমান ডাঙৰ ফিচাৰী আছে ইয়াত, দেখিছে এইটো বহুত ডাঙৰ ফিচাৰী হয়। ইয়াৰ আমাৰ ৰজা দিনৰ এটা চিহ্ন হিচাপে ইয়াত সংৰক্ষিত কৰা হৈছে এইটো। আৰু সেইটো কাৰণে ইয়াত কৈছে যে গেডাৰিংটো যোনটো হিউজ গেডাৰিং হয়, সেইটো কৰিব নালাগে ইয়াত। ডিপাৰ্টমেণ্টেলি কমপ্লিট লেণ্ড এৰিয়াটো 360 বিঘা হয়, কিন্তু ৱাটাৰ এৰিয়াটো অলপ কম। আপোনালোকে আহক, আহি পেলাই ইয়াত কাৰ্যসূচীটো সুচাৰুৰূপে পৰিচালনা কৰা সহায় কৰক কমিটিক। আমাৰো ভাল লাগিছে উজনি অসমৰ ছাইডে এনেকুৱা এটা কম্পিটিশ্যন হৈছে, কাৰণ আমি যিমান শুনিছোঁ মধ্য অসমতো 2-এটা হয়, নামনি অসমত যোৱা বছৰ বেছিকৈ হৈ গৈছে কম্পিটিশ্যনটো। গতিকে উজনি অসমত এইবাৰ হ'ব। গতিকে সকলো এংলাৰলৈ বিনম্ৰভাৱে অনুৰোধ, যোনবিলাক এংলাৰ আছে আহি পেলাই যেন যোগদান কৰি পেলাই কাৰ্যসূচীটো সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। সকলোলৈ ধন্যবাদ থাকিলে। আজিলৈ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।